হেৰুৱাই পেলাইছোঁ। ভাষা হেৰুৱাই পেলোৱাৰ কাৰণটো হ'ল যে আচলতে সমাজখনক লজ্জানত কৰা ঘটনা এটা ইতিমধ্যে এই চিমুলতাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হ'ব পাৰিছে। সৰু সৰু দুজনী ছোৱালী ৮-৯ বছৰীয়া দুজনী ছোৱালীক তিনিটাকৈ নৰপিশাখে এদিন নহয় দুদিন নহয় তিনিদিনকৈ ধৰ্ষণ কাৰ্যসূচী কৰা বুলি আমি ইতিমধ্যে গম পাওঁ। আৰু গম পোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে আমাক মাতে আৰু আমি লগালগ চিমুলতাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰোঁ আৰু তেখেতে কোনো ধৰণৰ পলম নকৰাকৈ খৰতকীয়াকৈ আহি ইয়াত উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত ছোৱালী দুজনীৰ পৰা সিহঁতে ষ্টেটমেণ্টখিনি লোৱাৰ পিছত তিনিটা নৰপিশাখকেই ইতিমধ্যে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজে হাতে কাৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু সেই চাগতেই মই এটা কথা ক'ম যে আচলতে ভাৰত চৰকাৰখনে কথা এটা কয়, বেটি বাচাও বেটি পঢ়াও। আচলতে এই যে শ্লোগান এটা, এই শ্লোগানটোৱে জানো কোনো ধৰণৰ কাৰ্য কৰিছে? এই শ্লোগানটোৱে জানো কোনো ধৰণৰ প্ৰতিফলিত হ'ব পাৰিছে? আজি মণিপুৰৰ নিচিনা জেগাত হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত মহিলাসকলক উলংঘ কৰি সিহঁতক য'তে মতে ৰেড কৰাই আছে। তো এনেকুৱা ধৰণৰ কাৰ্য যাতে আমাৰ এই অঞ্চলবিলাকতো যাতে নহয়, যাতে হ'ব নোৱাৰে, তাৰ বীজ যাতে ইয়াত ৰোপণ নহয়, তাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা বিশেষভাৱে আৰক্ষী চকীক বা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আমি তীব্ৰভাৱে দাবী জনাইছোঁ, বা কোকৰাঝাৰ আমাৰ এছ পি ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ দোষীক তদন্তৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰ শাস্তি তথা ফাঁচীৰ নিচিনা শাস্তি সিহঁতক বিহিব লাগে। তেতিয়াহে মই ভাবোঁ যে এনেকুৱা ধৰণৰ অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্ত নহয়। এইটোৱে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা তীব্ৰভাৱে দাবী জনাইছোঁ। ধন্যবাদ। ঘটনা ঘটিছে আমাৰ শ্ৰীৰামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত। তো আজি আমি খবৰ পোৱাৰ লগে লগে ইয়াত আহিছোঁ। আহি পৰিলক্ষিত কৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ আৰক্ষী থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া চিমুলতাপুৰ আৰক্ষী থানাৰ, তো তেখেতসকলে আহি আমাৰ যিজন ভুক্তভোগী ছোৱালী, দুজন ছোৱালী আছিল, সৰু সৰু কণমানি ছোৱালী, তো তেখেতসকলৰ লগত ৰেপৰ নিচিনা জঘন্য এটা ঘটনা ঘটিছে। তিনিজন বৃদ্ধ মানুহে এই ঘটনাটো ঘটাইছে। তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাক। আৰু লগতে আমাৰ শ্ৰীৰামপুৰ আৰক্ষীৰ প্ৰশাসন বিষয়া লগে লগে উপস্থিত হৈ তিনিজনক কৰায়ত্ব কৰিছে। কৰাৰ লগতে আমাৰ যি আইনী ব্যৱস্থা, তেখেতসকলে কৈছে যে আইনী হিচাপত সিহঁতে বাচিব নোৱাৰে। আৰু আমিও দাবী জনাইছোঁ যাতে আসামী কঠোৰতম কঠোৰ শাস্তি পায়। তাৰ কাৰণে আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু আমি শ্ৰীৰামপুৰ আৰক্ষী থানাৰ প্ৰশাসনক ধন্যবাদ দিছোঁ। তেখেতসকলে সময়মতে আহি আসামীকেইটাক কৰায়ত্ব কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ।